সৰু ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানত আমি চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই আজি যিহেতু মূল্যবৃদ্ধি এনেধৰণৰ আকাশলংঘীভাৱে মূল্যবৃদ্ধি হ'বলৈ ধৰিছে, অসম চৰকাৰে যোগান বিভাগে আচলতে মূল্যবৃদ্ধি হ্ৰাস কৰিব পৰা নাই, বৰঞ্চ মূল্যবৃদ্ধি বাঢ়ি গৈ আছে। গতিকেলৈ এই মূল্যবৃদ্ধি আমি ৰোধ কৰিবৰ বাবে আজি বাইক ঠেলি আচলতে বাইক চলাব নোৱাৰা যিটো পৰিৱেশ, তেলৰ লিটাৰ 100 টকাৰ ওপৰত, দাইল আলুকে ধৰি মিঠাতেলকে ধৰি সকলোবিলাক বস্তুৱে আচলতে যেনেধৰণৰ অত্যাৱশ্যক সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছে। গতিকেলৈ আমি চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই আজি এই প্ৰতিবাদস্থলীৰ পৰা দাবী জনাব বিচাৰিছোঁ, যোগান মন্ত্ৰী ৰঞ্জিত দাসক আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে যদি মূল্যবৃদ্ধি ৰোধ নহয় তেনেহ'লে কিন্তু আমি ইয়াতকৈ ভয়াৱহ প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আমি চাবুৱা চাৰিআলিলৈকে আমি বাইক ঠেলি আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ আৰু আমি এই প্ৰতিবাদস্থলীৰ পৰাই আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অত্যাৱশ্যকীয় সামগ্ৰীকে আদি কৰি আৰু পেট্ৰলজাতীয় সামগ্ৰী যদি অতি শীঘ্ৰে যদি মূল্যবৃদ্ধি হ্ৰাস নহয়, যদি অনাগত দিনত ইয়াতকৈ ভয়াৱহ আন্দোলন আমি গঢ় দি উঠিম। ইয়াৰ কাৰণে কিন্তু কেৱল মাত্ৰ জগৰীয়া হ'ব কেন্দ্ৰীয় চৰকাৰকে ধৰি অসম চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু যোগান বিভাগৰ যি ব্যাগুম যোগান বিভাগৰ যি মন্ত্ৰিত্ব ভাৰ লৈ আছে ৰঞ্জিত দাস, তেওঁ এসময়ত কিন্তু শাসনৰ গাদীলৈ অহাৰ আগত কিন্তু এই মূল্যবৃদ্ধিৰ ওপৰত হওক বা বিভিন্ন সমস্যাৰ ওপৰত কিন্তু তেওঁ আন্দোলন কৰি গৈছিল। কিন্তু আজিৰ তাৰিখত যদি আপুনি যদি চাবলৈ যায়, তেওঁ কিন্তু কেৱল এটা কথাই কয়, যোগান বিভাগৰ মন্ত্ৰী হয় কিন্তু তেওঁ এটা কথা ক'ব বিচাৰে যে কি তেওঁলোকে অকলে নিমখে নিয়ন্ত্ৰণ কৰিব পাৰে আৰু কিন্তু কোনো ধৰণৰ সামগ্ৰীত তেওঁলোকৰ নিয়ন্ত্ৰণ নাই। তেওঁলোকে যে তেওঁলোকৰ ফুপুলা চৰিত্ৰটো তেওঁলোকে যে উদঙাই দিলে, ইয়াৰ পৰাই কিন্তু আমি অৱগত হৈছোঁ। ইয়াৰ কাৰণে আমি কিন্তু অতি শীঘ্ৰে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে যদি এই মূল্যবৃদ্ধি হ্ৰাস নহয় কিন্তু অনাগত দিনত কিন্তু ইয়াতকৈ ভয়াৱহ আন্দোলন হ'ব। ইয়াৰ কাৰণে কিন্তু কেৱল মাত্ৰ জগৰীয়া হ'ব তেওঁলোক। হিমন্ত বিশ্ব শৰ্মাক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ বিজেপি চৰকাৰ বিজেপি হুঁচিয়াৰ বিজেপি হুঁচিয়াৰ বিজেপি চৰকাৰ